Hello everyone, আজি আকৌ অন্য এটা নতুন ভিডিও লৈ আহিছো। আজি বনাম মই এগ কাৰি। এফালে দেখিছেনে আলু আৰু এগ কেটা মই বইল কৰি ৰাখিছো। এতিয়া মিক্সি জাৰটোতে মই বিলাহী, আদা কেটুকুৰামান আৰু নহৰু কেফুটামান লৈছো আৰু সৰু সৰুকে কাটি লোৱা পিয়াজ এটা লগতে জলকীয়া এটা গুড়া কৰি লৈছো। এফালে মই কেৰাহী বহাইছো, তাতে তেল গৰম হ'বলৈ দিছো, হালধি অকমান দি কণী কেটা দুফাল কৰি লৈছো, এয়া ফ্ৰাই কৰি লৈছো। এতিয়া ভালদৰে লৰাই লৈছো। এয়া হিজিছে আৰু এতিয়া মই কাৰি লৈছো আৰু একেখিনি তেলতে মই এতিয়া পাঁচফোৰণ কেটামান ফুটাই লৈছো, লগতে তেজপাত দুখিলা দিছো আৰু এতিয়া মিক্সি জাৰত পিচি ৰখা পেষ্টখিনি মই ইয়াতে দি দিছো। এতিয়া ভালদৰে লৰাই থাকিম, যেতিয়ালৈকে কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে মই এইখিনি লৰাই থাকিম। ইয়াতে জোখ অনুযায়ী দিছো মই নিমখ অকণমান আৰু গৰম মছলা অকণমান দিছো। কালাৰৰ কাৰণে আপোনালোকে কাশ্মীৰী মিৰ্চ হেতু দিব পাৰে, মই কিন্তু ইয়াত কাশ্মীৰী মিৰ্চ নাই দিয়া। এয়া তেল এৰিছে আৰু এতিয়া মই বইল কৰা আলুখিনি ভালদৰে ভাঙি লৈছো। এতিয়া ইয়াতে দি দিছো। এতিয়া আকৌ ভালদৰে লৰাই লৈছো। এয়া হৈ গৈছে। এতিয়া মই ইয়াতে অকণমান পানী দিম। আকৌ ভালদৰে লৰাই লৈছো। এয়া হিজিছে আৰু এতিয়া মই ইয়াতে ধনিয়া পাত এড কৰিছো আৰু একেবাৰে লাষ্টত মই কণী কিটুকুৰা পেলাই দিছো আৰু আনফালে মই মোৰ থালিখনো ৰেডি কৰি লৈছো। আৰু যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে তেনেহলে লাইক এটা কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছো তেনেহলে বাই।